মহিলাৰ নামটো অট'মেটিকেলি NRCৰ পৰা বাদ পৰাটো প্ৰায় নিশ্চিত আছিল। সেয়েহে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে যিদৰে 2013ৰ পৰা প্ৰত্যেকটো NRC ৰিলেটেড গোচৰত সুপ্ৰিম কোৰ্টত এটা পক্ষ হৈ আছিল, ঠিক GP চাৰ্টিফিকেটৰ এই গোচৰটোক প্ৰত্যাহ্বান জনাই মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আৰু মহামান্য উচ্চতম ন্যায়ালয়ে এই চাৰ্টিফিকেটখনক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়টো আকৌ আঁতৰাই কাৰণে তাক খাৰিজ কৰি কাৰণে আকৌ ন্যায়িক বৈধতা দিছিল। যিহেতু অপজিট পাৰ্টিয়ে কৈছিল যে এই চাৰ্টিফিকেটখন ক্ৰয় কৰোঁতে বহু হয়তো অনিয়ম হৈছিল, সেয়েহে অনিয়মৰ বাবে ইয়াত ভেৰিফিকেশ্যন হ'ব লাগে। সেইকাৰণে মহামান্য উচ্চতম ন্যায়ালয়ে ক'লে ছাবজেক্ট টু ভেৰিফিকেশ্যন, মানে যদি ইয়াৰ আইনী বৈধতা আছে কিন্তু পৰীক্ষা কৰি ল'ব দিছিল। এতিয়া দেখা গ'ল যে পৰীক্ষাৰ নামত ভেৰিফিকেশ্যন ষ্টেজত বহু এনে চাৰ্টিফিকেটৰ নাম প্ৰায় 70 পৰা 80% এনে চাৰ্টিফিকেটত ৰিজেক্ট কৰা হৈছিল, যাৰ বাবে আজি যেতিয়া ফাইনেল ড্ৰাফ্ট NRCখন ওলাইছে তাত অধিকাংশ মহিলাৰ নাম আৰু শিশুৰ নাম অহা নাই। মহিলাৰ নাম এইকাৰণে অহা নাই কাৰণ এই বিবাহিত মহিলাসকলে তেওঁলোকৰ কোনো স্কুল চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট বা ৰেজিষ্টাৰ মেৰেজ চাৰ্টিফিকেট নোহোৱাৰ বাবে অকল এই GP চাৰ্টিফিকেটখন দিছিল, আৰু সেই GP চাৰ্টিফিকেটখন ভেৰিফিকেশ্যন ষ্টেজত বাতিল কৰাৰ বাবে, ৰিজেক্ট কৰাৰ বাবে আজি এই মহিলাসকলক নামটো আজি NRCৰ পৰা বাদ পৰিছিল। কিন্তু আমি দেখা পাইছোঁ এই সম্পূৰ্ণ কথাটো বৃহত্তৰ স্তৰত বহুত ওপৰৰ স্তৰলৈকে গৈছে, ভাৰতৰ সংসদতো গৈছে যে আজি যদি আজি যদি গাঁও পঞ্চায়ত চাৰ্টিফিকেটখন যদি জমা দিওঁতে যদি জমা দিব লগাত পৰিছিল, সেই মানুহজনৰ অন যদি ডকুমেণ্ট থাকিলে হয় তেতিয়াহ'লে গাঁও পঞ্চায়তৰ চাৰ্টিফিকেট কেতিয়াও নিদিলে হয়। এতিয়া যদি আমাৰ ভেৰিফিকেশ্যন অফিচাৰবিলাকে আহি কয় যে আৰু এখন ডকুমেণ্ট ৰাখিব লাগে ছাপৰ্টিং ডকুমেণ্ট হিচাপে, তেতিয়াহ'লে ইয়াৰ পৰা প্ৰশ্ন উদয় হয় যে তেতিয়াহ'লে আমি গাঁও পঞ্চায়ত চাৰ্টিফিকেটখন ল'লোঁ কিয় যদি আমাৰ আন চাৰ্টিফিকেট থাকিল হয়। এই কথাটো ভাৰতৰ সংসদত এজন অসমৰ ৰাজ্যসভাৰ সাংসদেও উপস্থাপন কৰিছে, আৰু আমিও বিভিন্ন স্মাৰকপত্ৰৰ দ্বাৰা ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰা লৈ হোম ছেক্ৰেটাৰীৰ পৰা লৈ NRC কোঅৰ্ডিনেটৰ বিভিন্ন আলোচনাত মিলিত হৈ কাৰণে আমি এই কথাখিনি তেওঁলোকৰ কাণত আমি লৈ গৈ আছোঁ। আৰু এতিয়া যোনটো আমাৰ মডেলিটিজ দিছে ক্লেইম এপ্লিকেশ্যনৰ ক্ষেত্ৰত, সেই ক্লেইম এপ্লিকেশ্যনত কৈছে যদি কাৰোবাৰ নাম GP ছেক্ৰেটাৰী চাৰ্টিফিকেট দিয়াৰ পাছত যদি ৰিজেক্ট হৈছে, তেতিয়াহ'লে তেওঁলোকৰ যদি তেজৰ সম্পৰ্ক থকা কোনোবা ৰিলেটিভে যায় অৰেল এভিডেঞ্চে মৌখিকভাৱে যদি সাক্ষী দিয়ে এইজনী মোৰ ছোৱালী হয় বা এইজনী মোৰ বাইদেউ বা ভনী হয়, অমুক গাঁৱলৈকে মই বিয়া দিছোঁ, তেতিয়াহ'লে সেইটো মানি লোৱা হ'ব। এতিয়া কথা হ'ল প্ৰায় 40 লাখ লোকৰ নাম ড্ৰাফ্টৰ পৰা বাদ পৰিছে। আমি প্ৰত্যেক অসমৰ ৰাইজলৈ আহ্বান জনাইছোঁ, বিশেষকৈ সংখ্যালঘু সমাজকো আমি আহ্বান জনাইছিলোঁ যে আপোনালোকে কোনো ভয় সংখ্যা এইটো কাৰণ নহয়, ক্লেইম পিৰিয়ডত যাৰ নাম অহা নাই বৈধ ভাৰতীয় নাগৰিকৰ নাম আহি যাব। এতিয়া ক্লেইম পিৰিয়ডৰ নাম একেবাৰে ওচৰত আহিছে। যোৱা 16 তাৰিখৰ শুনানি অসম গৃহ বিভাগে, ভাৰত চৰকাৰৰ গৃহ বিভাগে এখন শপতনামা উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে। তাত যোনটো ক্লেইমৰ মডেলিটিজ হ'ব, ক্লেইমৰ যোনটো ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়াৰ হ'ব, মানে কি প্ৰক্ৰিয়াত আমি ক্লেইম কৰিম, সেই প্ৰক্ৰিয়াটো তেওঁলোকে দিছে। আৰু সেই প্ৰক্ৰিয়াটোত এই কথাটো স্পষ্ট কৰি কৈছে যে ক্লেইমৰ 3খন ফৰ্ম হ'ব। এখন ফৰ্ম হ'ব ক্লেইম ফৰ্ম, আন এখন ফৰ্ম হ'ব কাৰেকশ্যন ফৰ্ম, তৃতীয় হ'ব অবজেকশ্যন ফৰ্ম। আকৌ ক্লেইম ফৰ্মৰ লগত আৰু এটা কথা জেগা থাকিব, সেই জেগাটো হ'ল যে বহুতৰ নাম আজি যদি NRCত অহা নাই, NSK চেণ্টাৰবিলাকত আবেদন কৰিছে যে মোৰ নাম কিহৰ কাৰণে NRCত অহা নাই, প্ৰায়ভাগৰ নাম আহিছে যে ডি ভোটাৰ, প্ৰায়ভাগৰ নাম আহিছে ফৰেনাৰ্ছ ডিক্লেয়াৰ এফটিত কেছ চলি আছে, যোনটো কিন্তু মিছা কথা। বহু আজিলৈকে ফৰেনাৰ্ছ ডিক্লেয়াৰ হোৱা নাই, ডি ভোটাৰ কেতিয়াও নাছিল বা এফটিত কোনো তেওঁলোকৰ গোচৰ নথকাৰ পাছতো NSK বিলাকে এনেধৰণৰ আজি ৰিপৰ্ট দি আছে। সেয়েহে এই কথাটো আমি তেওঁলোকৰ কামত লৈ যোৱাৰ পাছত তেওঁলোকে ক'লে যে এইটো হিউমেন এৰৰ, তাৰমানে মানুহৰ দ্বাৰা এইটো ভুল হৈ গৈছে, এইটো শুধৰাই দিয়া হ'ব। এই শুধৰণিৰ কাৰণে আকৌ বেলেগ এটা তেওঁলোকে এটা কলম ৰাখি থৈছে। এতিয়া ক্লেইমৰ ফৰ্মখন যেতিয়া আহিব, ক্লেইম ফৰ্মখন ফিল আপ কৰোঁতে দেখা গৈছিল যে আমি আৰু এটা দাবী দিছিলোঁ, NRCৰ ফৰ্মখন বহুত জটিল হোৱাৰ কাৰণে আমাৰ সংখ্যালঘু সমাজৰ বিশেষকৈ অশিক্ষিত ৰাইজসকলে সমাজৰ এজন শিক্ষিত যুৱকৰ ওচৰত হয়তো গোটেই সমগ্ৰ গাঁওখনৰ ফৰ্ম ফিল আপ কৰাৰ দায়িত্বটো গুচি গৈছিল। আৰু তাৰ ফলত কি হৈছিল, এজন যুৱকে 200-300 ফৰ্ম ফিল আপ কৰিব লগাত পৰাৰ কাৰণে বহু ফৰ্ম ফিল আপ কৰোঁতে
ভুল হৈছিল। এইকাৰণে আমি কৈছিলোঁ যে ক্লেইম ফৰ্মখন যিমান পাৰে সৰল হ'ব লাগে, জটিল হ'ব নালাগে। এতিয়া আমি আশা কৰিছোঁ যে ক্লেইম ফৰ্মখন যিমান পাৰে সৰল হওক। কিন্তু ক্লেইম ফৰ্মখন আহি যোৱাৰ পাছত যেতিয়া আপোনালোকে সেইটো ফিল আপ কৰিব, ফিল আপ কৰি এজন নহয় 3জন 4জন মানুহক দেখুওৱাৰ পাছতে সেইখন জমা দিব। এইবাৰ আপোনালোকৰ অন্তিম চান্স। এইবাৰ জানে আপোনালোকে ভুল নকৰে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আঞ্চলিক তথা জিলা সমিতিৰ ওপৰত দায়িত্ব থাকিব যে তেওঁলোকে এই ৰাইজসকলক তেওঁলোকে সহায় কৰে। তেওঁলোকক আমি যিমান পাৰোঁ আমি ট্ৰেইন আপ কৰিম যে তেওঁলোকে আপোনালোকৰ ওচৰত আহি এই ফৰ্মকেইখন, এই প্ৰপত্ৰকেইখন কি ধৰণে ফিল আপ কৰিব লাগে সেই হিচাপে আপোনালোকক যেনে সহায় কৰে। ফিল আপ কৰাৰ পাছত কি ডকুমেণ্ট লাগিব, ডকুমেণ্টৰ লিষ্ট NRCত যি ডকুমেণ্টৰ লিষ্ট আছিল সেইখিনি 1951 পৰা 71 চনৰ ভিতৰত যি ভোটাৰ লিষ্ট আছে, যিকোনো ভোটাৰ লিষ্ট আপোনাৰ বাবা বা দাদা, বাবাৰ বাবা বা বাবা যাৰ লগত আপোনালোকে সংযোগ স্থাপন কৰিব পাৰে তেওঁলোকৰ আপোনালোকে NRCৰ যিখিনি ডকুমেণ্ট আছিল বা দিছিল বা যি দিয়া নাই 1951 পৰা 71 চবৰ ভোটাৰ লিষ্ট। কাৰোবাৰ যদি LIC পলিচি আছিল সেইখিনি বাপ দাদাৰ সেইখিনিও চলিব। কাৰোবাৰ যদি কোৰ্ট কাছাৰীৰ কাগজ আছিল সেইখিনিও চলিব। কোনোবা যদি জেইলত 2 দিন থাকি আহিছিল সেইখিনিও চলিব। কাৰোবাৰ যদি শিক্ষাগত চাৰ্টিফিকেট আছিল সেয়াও চলিব। কাৰোবাৰ যদি চিটিজেনশ্বিপ চাৰ্টিফিকেট, তেতিয়া বহুতে আহি ইয়াত পূৰ্ববংগৰ পৰা 1960-65 চনত বহুতে আহি নাগৰিকত্ব চাৰ্টিফিকেট লৈছিল, সেয়াও চলিব। বা কাৰোবাৰ যদি ৰিফিউজিজ কাৰ্ড আছিল সেই ৰিফিউজি কাৰ্ডো আপোনালোকে গাঁঠি দিব পাৰে। এনেধৰণৰ 51 পৰা 71 ভিতৰত যিকোনো চৰকাৰী ডকুমেণ্ট, বেংকৰ পাছবুকৰ বা পোষ্ট অফিচৰ যিকোনো কাগজ যদি আপোনালোকৰ আছে, যি আপোনাৰ বাবা বা দাদাৰ হয়, সেইখিনি কাগজ আপোনালোকে লেগেচি ডাটাৰ দৰে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। তাৰ পাছত সেইজন মানুহৰ লগত আপোনালোকে কেনেকৈ সংযোগ স্থাপন কৰে। বহু এনে লোক পাওঁ যোনে কয় মোৰ 51 কাগজ আছে, 66 কাগজ আছে, তথাপিতো মোৰ নামটো অহা নাই। এতিয়া কথা হ'ল 51, 66ত আপোনাৰ নাম নাই, আপোনাৰ বাবা বা দাদাৰ নাম আছে। সেই মানুহজন যে আপোনাৰ বাবা বা দাদা হয় তাৰ সংযোগটো আপুনি স্থাপন কৰিব লাগিব। সংযোগ স্থাপন কৰিবলৈ আপোনালোকৰ ভোটাৰ লিষ্ট লাগিব বা ছাপৰ্টিং ডকুমেণ্ট হিচাপে এতিয়া অকল ৰেচন কাৰ্ডটো দিয়া হৈছে। যদিও আগতে ছাপৰ্টিং ডকুমেণ্ট হিচাপে বহু কেইটা ডকুমেণ্ট দিছিল, কিন্তু মডেলিটিছত অকল এতিয়া দেখিছোঁ অকল ৰেচন কাৰ্ডখনে ছাপৰ্টিং ডকুমেণ্ট হিচাপে দিবলৈ দিছে। কিন্তু আমি দাবী জনাইছোঁ যে বহু কেইখনমান ডকুমেণ্ট য'ত যোনখন ডকুমেণ্টে চৰকাৰে দিয়া ডকুমেণ্ট, য'ত আপোনাৰ দেউতাৰ লগত আপুনি সংযোগ স্থাপন কৰিব পাৰি আছে, যোগাযোগ স্থাপন কৰিব পাৰি আছে, সেই সম্পূৰ্ণ চব ডকুমেণ্টে আইনগতভাৱে বৈধ হ'ব লাগে। এতিয়া কথা হ'ল যে আপোনালোকে ৰেচন কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব আৰু স্কুল চাৰ্টিফিকেটখন ব্যৱহাৰ কৰিব পাৰিব। লগে লগে যদি ভোটাৰ লিষ্টত আপোনালোকৰ নাম আহিছে দেউতাৰ লগত ক'ৰবাত, আব্বাৰ লগত বা দাদাৰ লগত, আপোনালোকৰ যি নাম আহিছে সেই নামখিনি লৈ কাৰণে আপোনালোকৰ সেই পূৰ্বপুৰুষৰ লগত আপোনালোকে সংযোগ স্থাপন কৰিব লাগিব। এতিয়া কথা হ'ল তথাপিতো আমাৰ ৰাইজৰ মাজত এটা মানে খেলি মেলি যেনে নহয়, সেইকাৰণে বাৰম্বাৰ যোনখিনি ডকুমেণ্ট আপোনালোকে ল'ব, ডকুমেণ্টখন লৈ কাৰণে আপোনালোকে প্ৰথমটো আমচুৰ কৰ্মী বা এই অঞ্চলৰ শিক্ষিত ৰাইজৰ কোনোবা বা আমাৰ জনাশুনা লোকৰ মাজত আপোনালোকে আলোচনা কৰিব। তাৰপাছত সেই সম্পূৰ্ণ নথি পত্ৰখিনি যদি কোনোবাই ইণ্ডিয়ান হিচাপে ডিগ্ৰী পাইছে, সেই ইণ্ডিয়ান হিচাপে ডিক্লেয়াৰ পাইছে কেছ খেলি এফটিত, সেই ডিক্লেয়াৰেশ্যন সেই কাগজখন সেই অৰ্ডাৰ কপিটো লগত গাঁঠি দিব। লগত গাঁঠি দি কাৰণে ওচৰৰ যোনখন NSK কেন্দ্ৰত য'ত আপোনালোকে NRC ফৰ্ম ছাবমিট কৰিছিল, হয়তো কোনোবাই ঘৰ সলনি কৰি কাৰণে আগৰ জেগাৰ পৰা বেলেগ এটা জেগাত গুচি গৈছে, কিন্তু আপুনি পুৰণা NSKখনত য'ত আপোনালোকে NRC ফৰ্ম ছাবমিট কৰিছিল তাতে ক্লেইম ফৰ্মখন ছাবমিট কৰিব। ছাবমিট কৰোঁতে আপোনালোকে এখন একনলেজমেণ্ট কাৰ্ড ল'ব। একনলেজমেণ্ট কাৰ্ড মানে আপোনালোকে যে সেই ক্লেইম ফৰ্মখন ছাবমিট কৰিছে তাৰ লিখিত এটা কাৰ্ড দিব যে হয় আপোনালোকে এখন ছাবমিট কৰিছে। ছাবমিট কৰাৰ পাছত আপোনালোকে এখন লিষ্ট অফ ডকুমেণ্ট ল'ব। লিষ্ট অফ ডকুমেণ্ট মানে ক্লেইম ফৰ্মৰ লগত আপোনালোকে কি ডকুমেণ্ট দিছে, ধৰি লওক 51 লেগেচি ডাটা দিছে, 66 ভোটাৰ লিষ্ট দিছে, বা কোনোবা কোৰ্ট কাছাৰীৰ কাগজ দিছে, মাটিৰ ডকুমেণ্ট দিছে, এই গোটেইখিনি লিষ্ট এখন বনাই কাৰণে তেওঁলোকে দিব। সেইখিনি আপোনালোকে ঘৰত ধুনীয়াকৈ আহি ৰাখি থ'ব। এইটো কাম কৰিবলৈ আপোনালোকে নাপাহৰিব। তাৰ পাছত ভুলে ক্ৰমেও হয়তো এনেধৰণৰ হ'ব পাৰে যে তথাপিতো কাৰোবাৰ নাম ফাইনেল NRCত নাহে। ফাইনেল NRCত নামটো নহাৰ লগে লগে এফটিত নামটো ট্ৰেন্সফাৰ কৰি দিয়া হ'ব, ৰেফাৰ কৰি দিয়া হ'ব। এফটিত মানে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল। তেতিয়া আপোনালোকে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত কেছ খেলি কাৰণে কেছটো জিকিব লাগিব। কেছটো জিকি নিজক ইণ্ডিয়ান ডিগ্ৰী কৰি পাব লাগিব। এতিয়া আমি কৈ আছোঁ যে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত যদি কেছটো যায়গৈ তেতিয়া লগে লগে এজন ব্যক্তি ভোটাৰ হৈ যায়। তাৰমানে আপোনাক
ভাৰতীয় হিচাপে সন্দেহ কৰা হৈছে কাৰণে বিদেশী ন্যায়িক ট্ৰাইব্যুনেলত আপোনাৰ নামটো ৰেফাৰ কৰা হৈছে। সেইকাৰণে আমি কৈ আছোঁ যে যিমান পাৰে পৰ্যাপ্ত সময় লৈ কাৰণে NSK লেভেলতে NRCৰ কৰ্তৃপক্ষই যিখিনি নাম আছে আপোনালোকে ইয়াতে সমাধান কৰক, যেনে ট্ৰাইব্যুনেলত যাব নালাগে। যদি কেনেবাকৈ ট্ৰাইব্যুনেলত যাব লগাত পৰে তেতিয়াহ'লে প্ৰথম আপোনালোকৰ দায়িত্ব হ'ব যে এজন ভাল উকিল আপোনালোকে লগত লয়। ভাল উকিলজনৰ লগত আপোনালোকে পুৰা যোগাযোগ আপোনালোকে ৰাখে আৰু আৰম্ভণিতে যিমান পাৰে যিখিনি কাগজ আছে চব কাগজ আপোনালোকে আৰম্ভণিতে দিব। কাৰণ এই কাৰণে কৈছোঁ, কিছুমান কাগজ আৰম্ভণিত দিয়ে, কিছুমান মাজত দিয়ে, কিছুমান কেছ হাৰাৰ পাছত আকৌ লৈ আনে হাইকোৰ্টত লৈ যাব। এনেধৰণৰ যেনে নহয়, যোনখন আপোনালোকে প্ৰথম ৰিটেন ষ্টেটমেণ্ট লিখিব আপোনাৰ উকিলে, তাতে সম্পূৰ্ণ কাগজৰ বিৱৰণ আহিব লাগে আৰু সেই কাগজৰ বিৱৰণখনত যদি 56, 61, 70 আপোনালোকে ঘৰ সলনি কৰিছে বা আপোনাৰ দেউতা বা আপুনি যদি নতুন বিবাহ কৰি কাৰণে ঘৰ সলনি কৰিছে, সেই সম্পূৰ্ণ কথা ৰিটেন ষ্টেটমেণ্টত আহি যায়। ক'ৰবাত যদি মাটি কিনিছিল সেইখিনি কথাও আহে। এখন ভোটাৰ লিষ্টত যদি 5টা নাম আছে, অকল মোৰ দেউতাৰ লগতে মোৰ নামটো সংযোগ স্থাপন কৰি দিলোঁ তেনেকৈ হ'লে নহ'ব। বাকী যিকেইটা নাম আছে সেইকেইটা নামৰ বিৱৰণ কিন্তু ৰিটাৰ্ণ ষ্টেটমেণ্টত দিব লাগিব। এইজন মোৰ খুৰা চাচা আছিল, এইজন মোৰ দেউতাৰ মাহীমা আছিল, চব কথা কিন্তু বিৱৰণ দিব লাগিব। এনেধৰণৰ এটা সম্পূৰ্ণ কম্প্ৰিহেনচিভ এটা ৰিটাৰ্ণ ষ্টেটমেণ্ট তৈয়াৰ কৰিব লাগিব। তাৰ পাছত যেতিয়া সাক্ষীবাদীৰ সময় আহে, সাক্ষীবাদীত এটা কথা দেখা যায়, যিখিনি ডকুমেণ্ট দিছে, যিখিনি কাগজ ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত দিছে, সেই কাগজ যোনে ইছ্যু কৰিছে প্ৰত্যেকৰ ওপৰত যেনে নটিচ ইছ্যু কৰা হয়। নটিচ ইছ্যু কৰি তেওঁলোকে আহি যেনে সাক্ষী দিয়ে, হয় এইখন কাগজ ময়ে ইছ্যু কৰিছোঁ। আজিকালি ইলেকশ্যন অফিচাৰকো নটিচ ইছ্যু কৰিব লাগে যে এই 66 চনৰ ভোটাৰ লিষ্টখন হয় শুদ্ধ ভোটাৰ লিষ্ট হয়। ঠিক তেনেধৰণৰ স্কুল চাৰ্টিফিকেটখন যদি কোনোবাই ইছ্যু কৰিছে, সেই স্কুলৰ হেডমাষ্টাৰজন যাই কাৰণে তাত সাক্ষী দিব লাগিব, হয় এইখন স্কুলত এওঁ পঢ়িছিল আৰু মই এই ৰেজিষ্টাৰটো লৈ আহিছোঁ, এই ৰেজিষ্টাৰত লিখা আছে তেওঁ অমুক চনত পঢ়িছিল আৰু সেইকাৰণে এইখন ইছ্যু কৰা হৈছে। নহ'লে কিন্তু সেই স্কুল চাৰ্টিফিকেটৰ কোনো কিন্তু গ্ৰহণযোগ্যতা নাথাকে। তাৰ পাছত ঠিক তেনেধৰণে যদি কাৰোবাৰ কাবিলনামা দিছে বিয়া বাৰুৰ ক্ষেত্ৰত, কাজীজনে যাই কাৰণে তাত সাক্ষী দিব লাগিব। আৰু লগতে কোনোবা যদি ভাই ককাই আছে, বহু এনেধৰণৰ আমি কেছ পাইছোঁ য'ত ভায়েকজন বিদেশী ককায়েকজন কিন্তু দেখি, ককায়েকে যাই কাৰণে বাপেকে যাই কাৰণে ক'ব লাগিব যে এইজনী মোৰ ছোৱালী, ককায়েকে যাই ক'ব লাগিব এইজন মোৰ ভাই হয় আৰু আমাৰ বাবা এটাই, আমি অমুকৰ ল'ৰা। এই সাক্ষীখিনি আপোনালোকে ট্ৰাইব্যুনেলত যাই দিব লাগিব। বহু সময় দেখা যায় যে উকিলে অলপ গাফিলতি কৰে, সেইকাৰণে আপোনালোকে উকিলৰ লগত যোগাযোগ ৰাখিব লাগিব আৰু আপোনালোকে নিজে ক'ব লাগিব যে প্ৰত্যেক যিমানে কাগজ আমাক ইছ্যু কৰিছে সেই অফিচাৰবিলাকক আপোনালোকে ইয়াত মাতি সাক্ষী দিয়ক আৰু আমাৰ পৰিয়ালৰ যিমান মানুহ আছে আমিও যে সাক্ষী দিম যে এইজন বিদেশী নহয়, এইজন আমাৰ ভাই বিৰাদাৰ হয়। এইখিনি কথাৰ কাৰণে আপোনালোকে উকিলৰ লগত যোগাযোগ ৰাখিব লাগিব। এটা কথা আপোনালোকে মনত ৰাখিব, উকিল সিমানে ভাল যিমান মুৱাক্কিল সজাগ। তো এই কথাটো আপোনালোকে চিন্তা কৰিব। এতিয়া ৰাইজ, মই আৰু বেছি দীঘলীয়া নকৰোঁ আৰু মই দীঘলীয়া বক্তব্য নিদিওঁ। ভৱিষ্যতত যদি দৰকাৰ পৰে মই আকৌ আপোনালোকৰ লগত আহিম। আপোনালোকক যিমান পাৰে সহায় কৰিব লাগে আমি সহায় কৰিম। অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়ালৰ পৰা আমছো আপোনালোকৰ ফালৰ পৰা সদায় সজাগ হৈ আছে। এটা কথা স্পষ্ট কৰি দিছোঁ যে অকল টেকনিকেল গ্ৰাউণ্ডত অসমৰ এজনো কিন্তু ভাৰতীয় লোকৰ নাম কিন্তু NRCৰ পৰা আমি বাদ কৰিব নিদিওঁ। আজি 38 বছৰৰ পৰা আমছোৱে আপোনালোকৰ অভিভাৱক হৈ কাৰণে আমি থিয় হৈ আছোঁ আৰু এই বিপদৰ যুগতো আপোনালোকৰ কান্ধত কান্ধ ৰাখি কাৰণে আমি একেলগে খোজকাঢ়িম। আজি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ থকাৰ কাৰণে উচ্চতম ন্যায়ালয়ক আমি বিশ্বাস আছে কাৰণে, সন্মান জনাই কাৰণে আমি এই NRC প্ৰক্ৰিয়াটোক আৰম্ভণিৰ পৰা এতিয়ালৈকে আমি কিন্তু সহযোগ কৰি আহিছোঁ। শেষ মুহূৰ্তলৈ সহযোগ কৰি যাম। যদি শেষত দেখা পাওঁ যে বৈধ ভাৰতীয় নাগৰিকৰ নাম কিন্তু যদি নাহে, তেতিয়াহ'লে কিন্তু আমছোৱে কিন্তু বেলেগ পদ্ধতিয়ে হাতত ল'বলৈ কিন্তু আমি বাধ্য হ'ম। ৰাইজ, আপোনালোকক এটা কথা কৈ দিওঁ যে অকলে আমি কিন্তু নমৰোঁ, মৰিলে কিন্তু একেলগে মৰিম। ৰাইজ, আপোনালোকক এটা কথা কৈ দিওঁ যে অকল টেকনিকেল গ্ৰাউণ্ডত সংযোগ স্থাপন কৰিব নকৰোৱাৰ বাবে যে আমি যে এজন বিদেশী হৈ থাকিব সেইটো আমি নামানো। সেয়েহে আমি কৰ্তৃপক্ষৰ ওচৰত আমি এটা কথা দাবী জনাইছোঁ, যদি শেষ মুহূৰ্তত লাগে কাগজৰ কাৰণে যদি কোনোবাই নিজৰ বাপেক মাকৰ লগত সংযোগ স্থাপন কৰিব পৰা নাই, যদি শেষ মুহূৰ্তত লাগে তেতিয়া তেজৰ নেমুনা লৈ কাৰণে DNA টেষ্টিং কৰি হয়, তেজ পৰীক্ষা কৰি হ'লেও সংযোগ স্থাপন কৰিব লাগিব। আৰু এইটো কথা সুনিশ্চিত কৰিব লাগিব, এইটো কথা সুনিশ্চিত কৰিব লাগিব। কি ধৰণে 24 এইটো কথা সুনিশ্চিত কৰিব লাগিব। যি ধৰণে 24 মাৰ্চ 1971 চনৰ পিছত আমিও বিচাৰোঁ এজনো বিদেশীৰ নাম NRCৰ ভিতৰত যেনে নোসোমাওঁ, কিন্তু একেলগে এটা কথাও কিন্তু
নিশ্চিত কৰিব লাগিব যে 24 মাৰ্চ 1971 চনলৈকে যদি কোনোবা বৈধ ভাৰতীয় নাগৰিকে বৈধ নথিপত্ৰ জমা দিছে তেওঁলোকৰ নাম কিন্তু NRCত আহিব লাগিব যদি ৰাজনৈতিক চক্ৰান্তত সাম্প্ৰদায়িক এজেণ্ডা লৈ কাৰণে অসমৰ সংখ্যালঘুৰ নাম যদি NRCৰ পৰা বাদ দিবলৈ কিন্তু চেষ্টা চলায় তেতিয়াহ'লে কিন্তু দিছপুৰ তথা নতুন দিল্লীৰ কিন্তু সেই সাম্ৰাজ্যই কিন্তু ইয়াৰ সাংঘাতিক কিন্তু ইয়াৰ পৰিণাম কিন্তু ভুগিবলৈ সাজু হৈ থাকিব লাগিব আমচুৰ নেতৃত্বই নিজৰ ইতিহাসত শ্বহীদ হ'বলৈ কুণ্ঠাবোধ কৰা নাই যদি দৰকাৰ পৰে এই চক্ৰান্তত আমি অসমী আইৰ কাৰণে অসমত যেনে কোনো বিদেশীয়ে বসবাস নকৰে তাৰ বাবে আমি সহযোগ আমি আজিৰ তাৰিখলৈকে কৰি আছো যদি ভৱিষ্যতত দেখা পাওঁ যে সাম্প্ৰদায়িক আৰু ৰাজনৈতিক এজেণ্ডা লৈ এই অসমৰ অসমীয়াৰ নাম যদি NRCৰ পৰা বাদ দিবলৈ এটা যি কুপ্ৰয়াস চলায় তেতিয়া সেই সকল ষড়যন্ত্ৰকাৰীক আমি আঙুলিয়াই ক'ব বিচাৰিছোঁ আমচু মনে মনে সদায় কিন্তু এনে সভা সমিতি কৰি কাৰণে আপোনালোকৰ ওচৰলৈ অনুৰোধ কৰি নাথাকে সদায় আপোনালোকৰ ওচৰত যে স্মাৰক পত্ৰ লৈ কেনে বহি নাথাকে দৰকাৰ পৰিলে আপোনালোকৰ ডিঙিত ধৰি কাৰণে হ'ব আমাৰ নিজৰ অধিকাৰ কিন্তু আমি লৈ আনিম যদি অধিকাৰ দিয়া নাযায় তেতিয়াহ'লে অধিকাৰ কিন্তু আমি কাঢ়ি আনিবলৈ জানো ৰাইজ আৰু মই বিশেষকৈ ইয়াত মোৰ বক্তব্য মই দীঘলীয়া নকৰোঁ ভৱিষ্যতত যদি এনেধৰণৰ সজাগতা সভা হয় এই সজাগতা সভাত আহি কাৰণে আপোনালোকৰ ওচৰত বহি মত বিনিময় কৰিম আৰু ভৱিষ্যতে আপোনালোকক আকৌ লগ পোৱাৰ আশাৰে মোৰ এই সমূহ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ কাৰণ মই আকৌ তেজপুৰলৈ ঘূৰি যাব লাগিব ধন্যবাদ ৰাইজ আমচু জিন্দাবাদ জয় অসম ধন্যবাদ Zindabad, Institution Zindabad, Zindabad, Institution Zindabad, Zindabad. I'm so long live, I'm so long live.